আজি যেটো আমাৰ শুভ উদ্বোধনী হ'ল এলো সাপোটাম একো চেণ্টাৰটো আমাৰ শুভ উদ্বোধন হ'ল আৰু এই সাপোটাম একো চেণ্টাৰৰ মাধ্যমেদি ইয়াত আমাৰ চিকিৎসা লগতে প্ৰাণায়াম নেচাৰোপেথি অৰ্থাৎ প্ৰাকৃতিক চিকিৎসাৰ লগতে ইয়াত আমি ভৱিষ্যতে এটা পৰিকল্পনা লৈছোঁ যে এই সাপোটাম একো চেণ্টাৰৰ মাধ্যমেদি যিখিনি শিক্ষিত যুৱ সমাজ ইচ্ছা কৰে তেওঁলোকে এই ডিপ্লোমা কমপ্লিট কৰি পেলাই লৈ পেলাই তেওঁলোক চিকিৎসা জগতত নিজে স্বাৱলম্বী হৈ পেলাই বেলেগৰ কষ্ট দূৰ কৰি পেলাই নিজেও এজন স্বাৱলম্বী হৈ সমাজত থিয় হৈ থাকিব পাৰে সেইকাৰণে এটা প্ৰচেষ্টা উইটো এই চেণ্টাৰত থাকিব নিজে কেনেকৈ এই পৃথিৱীখনত আমি অত্যন্ত আনন্দেৰে সুখেৰে জীয়াই থাকিম এই জীয়াই থকাৰ যিটো কৌশল এই জীয়াই থকাৰ কৌশলখিনি আমাৰ সংস্কাৰত আছে আমাৰ ঋষিমুনিসকলে আমাৰ পূৰ্বজসকলে সেইখিনি ব্যৱস্থা সব কৰি থৈ গৈছিল আমাৰ কাৰণে সেই মহা সম্পদখিনিয়ে আমি ব্যৱহাৰিক দিশত আমাৰ হয়তো কিবা কাৰণত বিভিন্ন ঘাত প্ৰতিঘাতৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমাৰ দেশৰ ওপৰত বিভিন্ন ধৰণৰ মোগল বলক আপোনাৰ ইংৰাজসকলে তেওঁলোকৰ যে আমাৰ যেটো সংস্কাৰৰ ওপৰত সাহিত্যৰ ওপৰত আঘাত আনিছিল তাৰ বাবে আমি পিছুৱাই গৈ নিজকে জনাৰ পৰা আমি বহুত পিছুৱাই গৈছোঁ গতিকে এই যে একো থেৰাপি লৈ আমি এটা সিদ্ধান্ত লৈছোঁ বা আমি আগবাঢ়িছোঁ এই একো থেৰাপিটোৰ মাধ্যমেদি চিকিৎসা জগতত যেনেকৈ দুৰ্বাৰ গতিত ভাৰতবৰ্ষ আগবাঢ়ি গৈছে যেনেকৈ চীন আগবাঢ়ি গৈছে আজি ৰাছিয়া আগবাঢ়ি গৈছে আজি দক্ষিণ কোৰিয়া আগবাঢ়ি গৈছে আজি জাপান আগবাঢ়ি গৈছে ঠিক তেনেকৈ ধৰণৰ আমিও আমাৰ স্বাস্থ্য কেনেকৈ সুৰক্ষা ৰাখিব পাৰোঁ এই বিধিৰ মাধ্যমেদি আমি অত্যন্ত সহজভাৱে ব্যয়বহুল অৱস্থাত নগৈ পেলাই আমি সাধাৰণভাৱে সাধাৰণ মানুহখিনিক তেওঁলোকৰ কষ্টৰ পৰা কেনেকৈ আগবঢ়াই যাব পাৰি আৰু লগতে শিক্ষিত যুৱ প্ৰজন্মক এই বিদ্যা অৰ্জন কৰি পেলাই নিজকে জীয়াই থাকি সমাজক জীয়াই ৰাখি নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ জীৱনত এটা সপোন দেখাৰো মই এটা দিশ দেখা পাইছোঁ আপুনি খুব তাৎপৰ্যপূৰ্ণভাৱে এটা কথা কৈছিল যে মন্দিৰত গৈ কোনোবাই যদি ভগৱানৰ ওচৰত কিবা বিচাৰে ভগৱানে বেয়া পায় কাৰণ কি তাৰ ভগৱানে বেয়া পায় ভগৱানে সম্পূৰ্ণ শক্তি কৈছে যে মই মানৱ শ্ৰেষ্ঠ যা মানৱ হিচাপে মানৱ সমস্ত এনাৰ্জিখিনি মই মানৱক দি দিছোঁ জীৱশ্ৰেষ্ঠ মানৱক সমস্ত এনাৰ্জি দিছোঁ আজি সেই মানৱে মোৰ শক্তি মোৰ মাধ্যমেদি মোৰ এই শক্তিৰ উৎসখিনি ব্যৱহাৰ কৰি মানৱে চন্দ্ৰলোক আজি মানৱে গৈ পেলাই মংগল গ্ৰহ পাইছেগৈ আজি মানুহে কি নকৰিছে গতিকে সমস্ত শক্তিৰ মোৰ প্ৰতিৰূপ হৈছে মানুহ সেই প্ৰতিৰূপ থকা মানুহখিনি থকা বিবেকত থকা তেওঁলোকৰ যিটো মেটাফিজিকেল অৰ্নামেণ্ট মই দি দিছোঁ যে মেটাফিজিকেল অৰ্নামেণ্ট বুলিতে তেওঁলোকৰ শ্ৰদ্ধা কৰোণা দয়া মমতা জ্ঞান বুদ্ধি বিবেক এই যে অৰ্নামেণ্টখিনি মই দি দিছোঁ এই অৰ্নামেণ্টছখিনি যদি তেওঁলোকে ব্যৱহাৰ কৰি ডিঙিত পিন্ধি পেলাই তেওঁলোকে যদি সমাজৰ বুকুত তিয়াই থাকে তেতিয়াহ'লে মই বুজিম যে মোৰ সন্তান উপযুক্ত আৰু মোৰ এই মোৰ অত্যন্ত আদৰৰ পৃথিৱীখনত মোৰ সুস্থ সন্তানে আজি মোৰ পিনে আগবাঢ়ি আহিছে